নমস্কাৰ সকলোকে পোনপ্ৰথমতে গণেশ বাবাক সেৱা কৰি মন্দিৰলৈ বুলি ওলাইছোঁ আৰু আপোনালোকে গম পাইছে মই ক'ৰ মন্দিৰলৈ আহিছোঁ আৰু লাইনটো দেখি আপোনালোকে গম পাইছে মই ক'ৰ মন্দিৰত আহিছোঁ। গতিকে মই আপোনালোকক আৰু বহলকৈ ক'ব নাযাওঁ মই ক'ৰ মন্দিৰত আহিছোঁ। মোৰ প্ৰত্যেকটো ভিডিঅ'ত মন্দিৰত যোৱা ভিডিঅ'ত আপোনালোকে এই মন্দিৰভাগ আপোনালোকে একদম দেখিয়ে থাকে। গতিকে কিছুমানৰ হয়তো খং উঠিবও পাৰে এইজনী অকল এইটো মন্দিৰত যোৱাৰ বাহিৰে আন ক'তো মন্দিৰলৈ নাযায়। হয় মই ক'তো মন্দিৰলৈ নাযাওঁ, আপোনালোকক স্পষ্টকৈ কৈ দিলোঁ। কিছুমানে যিহেতু মোক কৈ থাকে তই অকল এটা মন্দিৰতে গৈ থাক, কাৰণ ভগৱানক বহুত বিচাৰি থাকিবলৈ নালাগে। নিজৰ মনৰ ভিতৰতে ভগৱান পোৱা যায় প্ৰথম কথা, যদি শুদ্ধ মনেৰে বিচৰা যায়। তথাপিতো মই ভীমাশংকৰ মন্দিৰলৈ যাই ভাল পাওঁ, সেইকাৰণে মই ভীমাশংকৰ মন্দিৰলৈ প্ৰায়ে যাওঁ আৰু মোৰ মনটো বেয়া লাগিলে মই ভীমাশংকৰ মন্দিৰলৈ যাওঁ। যিয়ে নহওক আজি যিহেতু শাওনৰ শেষৰটো সোমবাৰ, সেয়েহে মই ভাবিলোঁ মন্দিৰলৈ যাওঁ আৰু সেয়েহে কথামতে মই খুব ধুনীয়াকৈ ৰাতিপুৱাই মন্দিৰলৈ বুলি আহিলোঁ। আৰু ইমান বেছি লাইন, কোনদিনাতকৈ আজি চাগে অকণমান বেছি, যিহেতু আজি শাওনৰ শেষৰটি সোমবাৰ, সেয়েহে একদম বহুত বেছি লাইন। মই 8 বজাতে আহিছিলোঁ, 8 বজাৰ পৰা কমেও 10টামান বজালৈকে মই লাইন পাতিলোঁ। ইমান টাইমলৈকে থিয় হৈ এনেকৈ এখোজ দুখোজ কৰোঁতে 2 ঘণ্টা 2.5 ঘণ্টা মোৰ পাৰ হৈ গৈছে। ইমান বেছি লাইন, তথাপিতো ভগৱানক পাবলৈ হ'লেতো শ্বৰ্টকাট নাথাকে ন। তো সেয়েহে ময়ো এনেকৈ খুব ধুনীয়াকৈ লাইনে গৈ থাকিলোঁ আৰু কোন সময়ত 2 ঘণ্টা 2.5 ঘণ্টা সময় পাৰ হৈ গ'ল বিশ্বাস কৰিব আপোনালোকে মই গমেই নাপালোঁ। আৰু ইমান দূৰৰ পৰা মানুহ আহিছে, মানে কিছুমান বস্তু মানে ভাল নালাগে ন। দূৰৰ পৰা মানুহবিলাক আহি লাইনত থাকে, তো কিছুমানে যদি শ্বৰ্টকাট কৰি গৈ থাকে তো তেওঁলোকৰ কাৰণে অকণমান দিগদাৰ হৈ যায়, কাৰণ তেওঁলোক বহুত দূৰৰ পৰা আহে আৰু ইমান টাইমৰ পৰা ৰৈ আছে। তো সকলোৱে ধুনীয়াকৈ ডিচিপ্লিন মতে গ'লে ভাল আৰু যিয়েই নহওক সকলোৰে ব্যক্তিগত কথা। মোৰ এনেই অকণমান ক'বলৈ মন গ'ল কাৰণে ক'লোঁ। আৰু কিছুমান আমাৰ বড়ো ছোৱালী, মই বড়ো ছোৱালী বুলি কৈছোঁ দেই, কিছুমান তোমালোকে বাৰু মন্দিৰলৈ যোৱা নে বিয়া খাবলৈ যোৱা, মোৰ অকণমান সন্দেহ হয়। ক'ত কেনেকৈ কি যাব লাগে তোমালোকে পাহৰি যোৱা নেকি? মোৰ মানে দেখি আচৰিত। মই ভাবিছিলোঁ ভিডিঅ' ক্লিপ এটা লৈ থৈ দিওঁ বুলি, কিন্তু মই নল'লোঁ। কিন্তু আচৰিত লাগে, কিয় বাৰু? তোমালোকে মন্দিৰত গ'লে কেনেকৈ যাব লাগে, বিয়াখনত গ'লে কেনেকৈ যাব লাগে, তোমালোকে একনো নাজানানে? তথাপিতো আজি ইমান ধুনীয়া পবিত্ৰ দিনত এই সোপা ক'বলৈ মোৰ একেবাৰে মন নাই। তথাপিতো মোৰ বিৰাট বেছি খং উঠিছে, কাৰণ 2-4জন মানে মই কোৱা শুনিলোঁ, সেইকাৰণেহে মই ভিডিঅ'টোত কথাখিনি ক'লোঁ, আপোনালোকে বেয়া নাপাব। যিয়ে নহওক মই এনেকৈ খুব ধুনীয়াকৈ পূজা কৰিলোঁ আৰু মানে ইমান লাইন পাতি মানে শান্তিত পূজাকণো কৰিবলৈ নাপালোঁ, কাৰণ ইমান বেছি মানুহ মানে তাত থাকিব নিদিয়ে ন। কাৰণ ৰৈ গ'লে ইফালে আকৌ মানুহখিনি ৰখি যায়, তো সেই জল্দি মানে পূজা কৰি মানে আহিব দিছে আৰু। তো যিয়েই নহওক মই বাৰু প্ৰায় আহিয়ে থাকোঁ। আজি আৰু শাওনৰ শেষৰটি সোমবাৰ বুলি যিহেতু ফাষ্টিং ৰাখিছিলোঁ, তো সেইকাৰণে গ'লোঁ ধুনীয়াকৈ আৰু পূজা শেষ কৰি এনেকৈ পানীৰ মাজৰ শিলত অকণমান বহিছোঁ। পানী কুলু শব্দ, মন একদম শান্ত পৰি যায়। মই আপোনালোকক কৈছোঁ নহয়, আপোনালোকৰ যদি মন বেয়া লাগে কেতিয়াবা এই ভীমাশংকৰ মন্দিৰলৈ আহিব, আপোনালোকৰ মন একদম শান্ত হৈ যাব। ইমানখিনিকে ক'লোঁ। আৰু ভীমাশংকৰ মন্দিৰৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া, কাৰণ কিয় জানেনে, প্ৰকৃতিৰ মাজত আছে, চাৰিওফালে গছ গছনি আছে, একো ধূলি নাই, যান জঁট নাই, একোৱে নাই, খুব ধুনীয়া। আৰু মানে কি হয়, ভীমাশংকৰ মন্দিৰত প্ৰত্যেক দিনে আৰু ভোগ দিয়ে দেই, মই আপোনালোকক জনাই দিওঁ, প্ৰত্যেক দিনে ভোগ দিয়ে। আৰু যিদিনাখনে অকেজন মানে ধৰ যিদিনাখনে ধৰ পূজা থাকে বা শিৱৰাত্ৰি পূজাই হওক, শাওনৰ সোমবাৰেই হওক, স্পেচিয়েলি খিচিৰি ইমান ধুনীয়া বনাই নহয়, মই আপোনালোকক কৈছোঁ, মানে এবাৰ খালে দ্বিতীয়বাৰ খাওঁ লাগিব আপোনালোকৰ। স্পেচিয়েলি মই ভোগটোৰ কাৰণে বহুত বেছি পাগল ভীমাশংকৰ মন্দিৰৰ। আৰু মই খুৰী এজনী লগ পাইছিলোঁ, বহুত কথা পাতিলোঁ দেই। ফাইনেলি মই এতিয়া ৰুম আহি পালোঁ। আৰু আজি যিহেতু লাষ্টৰটো সোমবাৰ আছিল, সেইকাৰণে মন্দিৰত বহুত বেছি মানুহ, আৰু আপোনালোকে গমেই পাইছে ভিডিঅ'টো চাই, এতিয়া গমেই পালে মই ক'ৰ মন্দিৰত গ'লোঁ। তো বাকীকেইটা সোমবাৰ মোৰ এইবাৰ যোৱা নহ'ল, সেইকাৰণে ভাবিলোঁ লাষ্টৰ সোমবাৰটোতে মই যাওঁ। সেয়েহে খুব ধুনীয়াকৈ সাজি কাচি গ'লোঁ। গৈ ইমান বেছি মানে আজি বতৰটো বহুত বেছি ধুনীয়াও কৰিছে। এইকেইদিন যি প্ৰখৰ ৰ'দ, আজি একদম ইমান ধুনীয়া বতৰ। ৰাতিপুৱা কিনকৈ অকণ বৰষুণো পৰিছে, তথাপিতো মোৰ খুব ধুনীয়াকৈ পূজা গ'ল। আৰু